তো আফটাৰ 2 বছৰৰ মূৰত প্ৰথম ফুৰিবলৈ হানিমুন ইনে ফুৰিবলৈ বুলিয়ে কোৱাছো মানে 2 বছৰৰ ভিতৰত প্ৰথম ফুৰিবলৈ আৰম্ভ কৰিছো প্ৰথম দীঘলীয়া চাগে ৰোড ট্ৰিপ হ'ব গাড়ী আৰু মোৰ এণ্ড ৰাতি পুৱাইছে আৰু যাত্ৰাটো আৰম্ভ কৰিবলৈ লৈছো সবে অল দ্য বেষ্ট দিয়ক বহুত দূৰ গাড়ী চলাবলৈ আছো 8-9 ঘণ্টা ককা এটা ওলালে এই প্লেনটো most probably মোৰ লাইফৰ সবতকৈ বেছি স্পন্টেনিয়াছ প্লেন হ'ব মানে গধূলি 5টাত ডিসাইড কৰা হৈছে যে বলা কাইলৈ যাওঁ আৰু ৰাতিপুৱা 5টা বজাত এনেকৈ ওলাই দিয়া হৈছে উনাত এনেকুৱা লাগিলেও যে ৱাহ ইমান ফাষ্ট কিন্তু এইটো 2 বছৰৰ পৰা ফেইল হৈ থকা এটা প্লেন যিটো 1000 বাৰ প্লেন কৰিও একো কামত নাহিলে কিন্তু একো প্লেন নকৰাকৈ জাষ্ট হৈ গ'ল মানে এইবাৰ এইটো প্ৰথমবাৰ হ'ব যেতিয়া মই আৰু মোৰ অৰ্ধাংগিনী আমি একেলগে ফুৰিবলৈ যাম এটা ৰোড ট্ৰিপত তো আমাৰ প্ল্যানটো কি হয় এতিয়া বুজিছা আমি এতিয়া আজি ফাৰ্ষ্ট যাম উমিয়াম লেকৰ ওচৰত থাকিম তাত এখন ৰিজৰ্ট বুক কৰা আছে ৰিজৰ্টৰ নামটো মই পাহৰি থাকোঁ আচ্ছা ফেৰ তো আজি তাত থাকিম আৰু যদি ইভিনিঙত টাইম হয় তেতিয়া আমি উমিয়াম লেকত ব'টিং কৰাৰ কথা আছে টাইম হয় তাৰপিছত তাত কমফৰ্টেবলি ষ্টে কৰিম আৰু মৰ্ণিং উঠি মেলি অকণমান ভিউটো এনজয় কৰিম অকণমান ফুৰিম মৰ্ণিং ৱাক কৰিম তাৰপিছত আমি যাম লেইটলাম তাৰপৰা লেইটলামৰ পৰা আহি যাম ৱাৰ্ড লেক তাৰপিছত আৰু টাইম থাকিলে ভাবিম আৰু আমিতো ড্ৰাইভাৰ মানুহে बाकी एक को नजाने हम जहाँ लेके जाएंगे लोकेशन हम बता रहे बाय डे सब কৰিছে মানে 29 years হ'ল কিন্তু ষ্টিল মই আজিলৈকে শ্বিলঙলৈ নাই যোৱা মানে গুৱাহাটীত 3 বছৰ থাকি আহিছো কিন্তু গুৱাহাটীৰ পৰা শ্বিলঙলৈ যোৱা নাই কেলে নেজানো কেলে নগ'ল ফাৰ্ষ্ট টাইম হেৰি সাইডে আহিছো শ্বিলঙৰ সাইডে 29 years হ'ব হ'ল আৰু আজি ফাৰ্ষ্ট টাইম আহিছো কি কৰিব লাগে ইয়ালে আহোঁতে আমাৰ পাছটো সোনকালে হৈ গ'ল লাইন পাতিবলগীয়া নহ'লে কেলে মেঘালয় টুৰিজম এপটো ডাউনলোড কৰি তাত তোমাৰ ইনভাইট বুলি অপশ্যন এটা আছে তাতে অনলাইন পাছটো উলিয়াই ল'ব পাৰি তো ইয়াত আহিলে পটককৈ হৈ যায় তেতিয়া নহ'লে বহুত লাইন পাতিব লাগে তো মেঘালয় টুৰিজম এপটোত গৈ পিনে ইনভাইটত গৈ পিনে পাছটো উলিয়াই ল'ব লাগে তেতিয়া বহুত জল্দি হয় এণ্ড নহয় বাই দ্য ৱে এইটো যিটো ছিষ্টেমটো আমাৰ এখন নেবাৰিং ষ্টেটলৈ সোমাওঁতে ইমান এনেকুৱা ভেকচিনেশ্যন লোৱা মেলা দিছ ইজ অলছ' গুড একফালৰ পৰা ভাল কেলে ষ্টেটখন অলপমান ছিকিউৰ হৈ থাকে এনেকুৱা ধৰণৰ কামবোৰ কৰিলে এণ্ড ছেকেণ্ড বেয়া কেলে লাগে নিজে যেন আমাৰ নিজৰ কাণ্ট্ৰিত নহয় যেনিবা বেলেগ এখন কাণ্ট্ৰিত আহিছোঁ চ' নিজৰটো কথা বাৰু এক প্ৰকাৰ পৰাটো ভালেই বাৰু এতিয়া ফাৰ্ষ্টতে গণ্ডগোলটো কৰিলে গুগল মেপছৰ 200 meters turn right to stay on Namsol Road গুগল মেপছে কৰিলে নে গাইড নাই কৰা মই গুগল মেপছে কৰিলে ভৰালে এনেকুৱা ডেঞ্জাৰ ৰাস্তা এটাত শ্বিলং লাগিছে এতিয়া শ্বিলং লাগিছে আগৰ শ্বিলং ৰোড এনেকুৱা আছিলে
থৈ আহিলোঁ ট্ৰাইপডটো সেইটো কাৰণে টেবুলখনত থৈ অকণমান এনেকৈ লুকাই লুকাই কথা পাতিছোঁ মানে জীৱনত আজি এতিয়া 20-30 years হ'বলৈ কিমান টাইম বাকী আছে বেছি দিন নাই আৰু কেইদিনমান বাকী আছে বাট ষ্টিল আমাৰ ঘৰৰ ওচৰৰ শ্বিলং ঘৰৰ ওচৰ নহয় বাৰু অলপমান দূৰ কিন্তু শ্বিলঙলৈ মানে এদিনো অহা নহ'ল কাৰণটো হৈছে মই ফুৰি চাগি একেবাৰে বেয়া পাওঁ আই ডোণ্ট লাইক টু ট্ৰেভেল এট অল बट हमारी बेगम की तमन्ना है और जब हम उनके शौहर हैं तो उनकी तमन्ना पूरी करना हमारी क्या बोलते हैं उसको जिम्मेदारी तो আহিলোঁ তেওঁৰ চলতে তেওঁৰ লগতে তেওঁৰ খৰচাতে শ্বিলংখন ফুৰি লওঁ লেটছ গো শ্বিলঙততো চবেইতো শ্বিলং চালে কিন্তু এই কাহিনীটো শ্বিলং চোৱাৰ প্ৰতি নহয় মানে নাতিহঁত বুজিছনে ককা আইতা প্ৰথমবাৰৰ কাৰণে ওলাই আহিছে মানে 2 বছৰৰ মূৰত বিয়া পতা 2 বছৰৰ এনিভাৰ্চাৰী সেইটোৱে সো ফাৰ্ষ্ট ডে প্লেনটো হৈছে যে এতিয়া ৰুমত গৈ চেক আউটটো কৰিলোঁগৈ এতিয়া প্লেনটো হৈছে যে শ্বিলং টাউনখন মই আজিলৈকে দেখা নাই মানে গাইডটোৱে দেখিছে চাগে মই আজিলৈকে দেখা নাই তো ফাৰ্ষ্টতে এতিয়া শ্বিলং টাউনখন যাওঁ এতিয়া কি আছেগৈ তেনেকুৱা ধৰণৰ চাওঁগৈ এণ্ড এই ছাইডতে পিংয়ং লেক নেকি বৰাপানী লেক আচ্ছা উমিয়াম লেক বুলিও কয় হা বৰাপানী লেক উমিয়াম লেক বুলি আচ্ছা উমিয়াং পিয়ংয়াংটো নৰ্থ কোৰিয়াতে আছে চৰি উমিয়াম লেক আছে আৰু ছাইডত আমি গৈ আছোঁ একদম ষ্টুপিড মানে ডেছক্ৰিপশ্যন হয় চবেই জানে কিন্তু মই ফাৰ্ষ্ট আহিছোঁ ন সেইটো কাৰণে ক'বলৈ মন গৈছে কেলৈ নো ই জাজ কৰিছে মই বেয়া পাইছোঁ কোনোবাই যদি আমগুৰি টাউনখন যদি দেখিছে সেই টাউনখনৰ এক্সপেক্টেশ্যন আছিলে মোৰ যে সেই টাউনখনৰ সমান শ্বিলংখন হ'ব বুলি আৰু আমি যিডোখৰ জেগাত আছিলোঁ সেই জেগাডোখৰ পৰা প্ৰায় 1-1.5 কিলোমিটাৰ মানৰ ওচৰতে হ'ব বুলি ভাবিছিলোঁ মানে পইণ্টটো এইটো যে ইয়াৰ পাছত মোৰ লগত যিখিনি ঘটনা ঘটিলে সেইটো মোৰ জীৱনৰ এটা মেমৰেবল এক্সপিৰিয়েঞ্চ জীৱনত কেতিয়াও মই পাহৰিব নোৱাৰোঁ মানে যিটো মানুহে শ্বিলং ফুৰিবলৈকে যোৱা নাই সেইটো মানুহ ডাইৰেক্ট গৈছে গাড়ী লৈ ভাবিছোঁ কি হ'ব তাৰ লগত ছেকেণ্ড টাইম ৰুটটো ভুল হ'ল আমি শিলচৰৰ ৰাস্তালৈ গুচি গ'লোগৈ এইফালে গম পোৱা নাই গাড়ীতে ক'লোৱে নিলে ৰাস্তা এনেকুৱা সৰু বাপৰে পাৰ্কিং বিচাৰি ইমান প্ৰিচিয়াছ পাৰ্কিং বিচাৰি হাহাকাৰ আমি যে ইমান ইজিলি পাৰ্কিং কৰোঁ ঘৰ এনেকুৱা বিচাৰোঁতে চুট বাহিৰেও গৈছে দেখোন ইয়াত পাৰ্কিং আগতে যেতিয়া শিৱসাগৰত পাৰ্কিং নাপাওঁ তেতিয়া বহুত কমপ্লেইন কৰোঁ কিন্তু আজিকালি সেই কমপ্লেইনটো মই কৰিবলৈ বাদ দি দিলোঁ মানে শ্বিলঙত অকণমান পাৰ্কিঙৰ কাৰণে ইমান মাৰামাৰি ইমান হাহাকাৰ ৰাস্তাবোৰ ইমান সৰু এণ্ড এনেও মোৰ ক্লষ্ট্ৰফবিয়া আছে মানে ৰিয়েলি মই এইটো এটা এক্সপিৰিয়েঞ্চ মানে ইটছ এ hell of an experience জিন্দেগীত এনেকুৱা ভয়ংকৰ পাৰ্কিং আৰু ৰিয়েল ড্ৰাইভাৰৰ টেষ্ট শ্বিলঙতে হ'ব নেকি মানুহৰ কি এটা মজা লাগি গ'ল থ্ৰিল লাগি গ'ল এতিয়া যেনেকুৱা এই পাৰ্কিংটো পুলিচ বজাৰ পাৰ্কিংটো যিয়ে গম পায় আৰু কথা মজা লাগি গ'ল এইটো পাৰ্কিং কৰিলে কেনেকুৱা ভয়ংকৰ মানে কণ্ডিশ্যন দেখুৱাই দিয়ে চিটুৱেশ্যন দেখুৱাই দিয়ে চ' দিছ ইজ আ পাৰ্কিং চিটুৱেশ্যন মানে বস্তুটো এটা ৰাউণ্ড হেৰি আছে সেইটো চাইডৰ পৰা এনেকৈ আহে ৰিক্স লোৱাটো বহুত বেছি জৰুৰী মানে আমাৰ জেনেৰেলি আমাৰ ছ'চাইটিখন বহুত বেছি কনজাৰ্ভেটিভ হয় আৰু কনজাৰ্ভেটিভ হৈ থকাৰ কাৰণে কিবা বল্ড ষ্টেপ ল'বলৈ মানুহে কেতিয়াও কাকো সাহস নিদিয়ে মেবি
ছ'চাইটিখনক তেনেকৈ ধৰণে ট্ৰেইন কৰা হৈছে নে আমাৰ হিউমেন চাইক'লজিটোকো জেনেটিকেলি তেনেকৈ ধৰণেই মানে ষ্ট্ৰাকচাৰটো বনোৱা হৈছে যে সদায় ছেফ ছাইডে খেলিব লাগে তেনেকুৱাও হ'ব পাৰে আই ডোণ্ট ন' কিন্তু যেতিয়ালৈকে মানুহে সাহস নকৰে তেতিয়ালৈকে মানুহে নতুন কিবা এটা পাব নোৱাৰে সেইটো এক্সপিৰিয়েঞ্চেই হওক সেইটো নতুন বিজনেছেই হওক বা চিনাকিয়ে হওক আই ডোণ্ট ন' কোনোবা এজনী ছোৱালী যেনিবা পঠাবলৈকে মন গৈছে সেই ছোৱালীজনীক যদি মাতিবলৈ সাহসেই নকৰে তেতিয়াহ'লে ছোৱালীজনীক পতিব জানো তো মানে তেনেকুৱা ধৰণৰ এটা চিম্পল কথা যদি মই শ্বিলঙলৈ যোৱাৰ এই সাহসটো যদি নকৰিলোহেঁতেন যি হয় হ'ব বুলি যদি নাভাবিলোহেঁতেন তেতিয়া মই এই যিটো এক্সপিৰিয়েঞ্চ এই এক্সপিৰিয়েঞ্চটো মই কেতিয়াও নাপালোহেঁতেন আৰু এই এক্সপিৰিয়েঞ্চবোৰ মানুহৰ বহুত বেছি ইম্পৰ্টেণ্ট হয় কাৰণ মানুহৰ টকা পইচা কিমান আছে মানুহৰ এইবোৰ বস্তু এটা সময়ত নাইকিয়া হৈছে কিমান টকা ঘটিলে কি নগ'লে সেইবোৰ বস্তু মানুহৰ কেতিয়াও মনত নাথাকে কিন্তু মানুহৰ এক্সপিৰিয়েঞ্চবোৰ সেইবোৰ গোটেই জিন্দগী মনত থাকে তো সেইটো কাৰণে সেই সাহস কৰাটো বহুত জৰুৰী বাকী যিটো ট্ৰেফিক চিটুৱেশ্যনটোৰ বাহিৰে শ্বিলং ইজ এ ভেৰি বিউটিফুল টাউন আমি ট্ৰেফিক মানে তাতে পাৰ্কিং কৰাৰ পাছত শ্বিলংখন ফুৰিলোঁ অন ফুট আৰু সেইদিনাখন আকৌ ঘূৰি আহিলোঁ হোটেলত থাকি পাছদিনাখন আকৌ লেট লুমলৈ গ'লোঁ সেইটো ভিডিঅ' সেইটো ষ্টৰি নেক্সট ভিডিঅ'ত আহিব তো আজিৰ কাৰণে ভিডিঅ'টো ইমানেই আছিলে অলৰেডি বহুত লেট হ'ল কেইটা 2:26 ৰাতি বিশ্বাস নাই হোৱা দেখি ইমানে আছিলে আজিৰ ভিডিঅ'টো তো টেক কেয়াৰ বাই বাই এণ্ড গুড নাইট বহুত দেৰি টোপনি হৈছে